বন্ধুসকল মই আজি আলোচনা কৰিব ওলাইছো আপুনি যদি আধাৰ কাৰ্ড এপ্লাই কৰিছে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন ইতিমধ্যে পাইছে না নাই কিছুমান আধাৰ কাৰ্ড হৈ যায় 2 মাহ 3 মাহ এপ্লাই কৰিবলৈ হৈ যায় কিন্তু আজিলৈকে আধাৰ কাৰ্ডখন পোৱাই নাযায় গতিকে বন্ধুসকল মই আজি আলোচনা কৰিম আপোনাৰ আধাৰ কাৰ্ডৰ ষ্টেটাস আপুনি যদি আধাৰ কাৰ্ডখন এপ্লাই কৰিছে আপোনাৰ আধাৰ কাৰ্ডখন যদি সাবমিটেড হৈছে তেনেহলে আপুনি কেনেকৈ চেক কৰিব নাইবা যদি আপোনাৰ আধাৰ কাৰ্ডখন ৰিজেক্ট হৈছে তেনেহলে আপুনি কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ মোবাইলতে সেই ফুল প্ৰসেছটো মই দেখুৱাই আছো গতিকে বন্ধুসকল মোৰ ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ ৰূপে চাওক বন্ধুসকল এতিয়া মোৰ ভিডিওটো আৰম্ভ কৰোঁ হয় প্ৰথমতে আপুনি এটা আপোনাৰ মোবাইলৰ ব্ৰাউজাৰ ওপেন কৰি ল'ব লোৱাৰ পিছত আপুনি তাত সাৰ্চ কৰি দিব পাৰিব Google www.google.com এইটো ওপেন কৰি ল'ব ওপেন কৰি লোৱাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াৰ সাৰ্চ কৰি দিব আধাৰ কাৰ্ড ষ্টেটাস নাইবা একেবাৰে মেইন ওয়েবসাইট UIDI এইটো সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ এইটো এটা প্ৰথমতে এটা ব্ৰাউজাৰ আহিব তাত দিয়া আছে গেট আধাৰ সাৰ্ভিস এইবিলাক ক্লিক নকৰি আপুনি প্ৰথম ওয়েবসাইটত ক্লিক কৰি দিব দিয়াৰ পিছত বন্ধুসকল এনেকুৱা আপোনাৰ আধাৰ কাৰ্ডৰ যেটো পেজ ওয়েবসাইট হয় এটো খুলি গল আপোনাৰ সন্মুখত খুলি দিয়াৰ পিছত আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ অপচন আছে হা মই অলপ জুম কৰি দি আছো ইয়াত চাওক ইয়াত এটা অপচন আছে চেক আধাৰ ষ্টেটাস আপুনি এইটোত ক্লিক কৰি দিব দিয়াৰ পিছত এটা নিউ পেজ ওপেন হ'ব হোৱাৰ পিছত বন্ধুসকল আপোনাৰ ইয়াত বিচাৰি আছে আপোনাৰ এনৰোলমেন্ট নং আপুনি যেতিয়া এপ্লাই কৰিছিলে আপোনাৰ এনৰোলমেন্ট নংটো তাত স্পষ্টকৈ দিয়া আছিল হয় এই এনৰোলমেন্ট নংটো আপোনালোকে ইয়াত সুন্দৰকৈ বহাই দিব মই যেটো টিক কৰি দিছো এটো হয় আপোনাৰ এনৰোলমেন্ট নং এটো আপোনালোকে সুন্দৰকৈ বহাই দিব এটা এটা কৈ ডিজিট বহাই দিব যাতে এটা অক্ষৰ যাতে ভুল নহয় তাৰ পিছত আপোনালোকে ৰব মই মোৰ নম্বৰখিনি বহাই আছো তেনেহলে লাইভ দেখুৱাব পাৰিম আপোনালোকক ওকে আপোনালোকে ধ্যান দিব খুব ভালকৈ চাব যাতে এটা যাতে ডিজিট ভুল নহয় ভুল হলে কিন্তু নাহিব বা ব্লেক আপুনি পাব আৰু এতিয়া বন্ধুসকল টাইমটো আপোনালোকে বহাই দিব টাইম কোনটো হয় মই এটো দেখুৱাই আছো হয় আপোনাৰ এনৰোলমেন্ট ৰিচিভৰ আপোনাৰ ফটোটোৰ ওপৰত দিয়া আছে ডেট এণ্ড টাইম হেতুত আপোনালোকে চাই ল'ব লোৱাৰ পিছত বন্ধুসকল আপোনালোকে স্পষ্টকৈ বহাই দি দিব ইয়াত মই যেটো ডেটটো দি দিলো দিয়াৰ পিছত তাৰ পিছত টাইম আপোনালোকে এনেকৈ সুন্দৰকৈ আপ ডাউন কৰি একেবাৰে ধুনিয়াকৈ বহাই দি দিব দিয়াৰ পিছত বন্ধুসকল ইয়াত এটা ক্যাপচা কোড দিয়া থাকিব যেনেকৈ দিয়া থাকিব ঠিক তেনেকৈ আপোনালোকে মাৰি দিব দিয়াৰ পিছত চেক ষ্টেটাসত ক্লিক কৰিব দিয়াৰ পিছত বন্ধুসকল চাওক ইয়াত কি দিছে ইওর ৰিকুৱেষ্ট হ্যাজ বিন ৰিজেক্টেড ডিউ টু টেকনিক্যাল ৰিজন please re-enroll only at authorized enrollment center if you do not have other from any period enrollment list of enrollment center available in website ইয়াত কৈছে যে আপোনাৰ আধাৰ কাৰ্ডখন ৰিজেক্ট হৈছে গতিকে আপুনি আকৌ নতুনকৈ আধাৰ কাৰ্ডৰ অফিসত গৈ নতুনকৈ আধাৰ কাৰ্ডৰ এনৰোলমেন্ট কৰক তো বন্ধুসকল আজিৰ ভিডিও এইখিনিয়ে আৰু যদি আপোনাৰ মোৰ এই আধাৰ কাৰ্ডটো হলহেতেন তেনেহলে ইয়াত দেখিবলেহেতেন দি আধাৰ কাৰ্ড উইল একসেপ্টেড বা মোৰ আধাৰ কাৰ্ডখন জেনাৰেট হৈছে বুলি ইয়াত ডিসপ্লে হলহেতেন গতিকে বন্ধুসকল যদি আপোনাৰ এনেকুৱা আহি থাকে আপুনি জানিব যে আপোনাৰ আধাৰ কাৰ্ডখন ব্লক হৈছে গুড বাই আজিৰ ভিডিও এইখিনিয়ে বন্ধুসকল গোপন টিপস ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো আপোনালোকে দবাই দি দিব